বাহুবলী বুলিলেই আপোনাৰ মনলৈ এটাই নাম নিশ্চয়কৈ আহে। সেয়া হ'ল দাক্ষিণাত্য ছুপাৰষ্টাৰ প্ৰভাস। मैंने तुम्हें मरा हुआ समझा और तुम लौट आए। পিছে আজি আপোনালোকৰ সন্মুখত আন এক প্ৰকৃত বাহুবলী। ভালকৰে লক্ষ্য কৰক। দেখি আচৰিত হৈছে নিশ্চয়। এয়া হৈছে লেডি বাহুবলী, নাম ইউৰোপা ভৌমিক। কলকাতাৰ এইগৰাকী যুৱতীয়ে বিগত 4 বছৰ ধৰি অব্যাহত ৰাখিছে শৰীৰ চৰ্চা। বছৰে ইউৰোপৰ শিৰত আছে ভাৰতৰ আটাইতকৈ কম বয়সীয়া বডি বিল্ডাৰৰ খিতাপ। লগতে 2017 বৰ্ষত দক্ষিণ কোৰিয়াত চলা এছিয়ান বডি বিল্ডাৰ চেম্পিয়নশ্বিপত লাভ কৰিছে ৰূপৰ পদক। প্ৰথম অৱস্থাত ছোৱালীৰ বডি বিল্ডিং সমাজে গ্ৰহণ কৰা নাছিল যদিও এতিয়া ইউৰোপা কলকাতাৰেই নহয় সমগ্ৰ ভাৰতৰে যুৱচামৰ ৰোল মডেল। বডি বিল্ডিঙৰ ক্ষেত্ৰখনত ভাৰতক বিশ্বত প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য এইগৰাকী 18 বছৰীয়া ओलंपिया में जाने के लिए, तो मैं भी चाहती हूँ वो जाए वहाँ पर। আশা কৰোঁ আগুৱাই যাওক ইউৰোপ। নেক্সট জ্ঞান বাৰ্তা।